লাহন ট্ৰেডিং একাডেমি টিপছ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মাৰ্কেটত আপুনি যে গোটেই মোমেণ্টটো কেপচাৰ কৰিব পাৰিম সেইটো বুলি আপুনি নাভাবে, কাৰণ মাৰ্কেটে হৈছে চাওক আপুনি মাৰ্কেটত সময় দিব লাগিব। মাৰ্কেটে কি হয়, মাৰ্কেটে সদায় আপোনাৰ টাইম স্পেণ্ড কৰিবলৈ চায়, আপোনাৰ ষ্টপ লছটো হিট কৰিব বিচাৰে, যাতে আপোনাৰ যিটো এনালাইচিছ বা আপোনাৰ যিটো মানে আপোনাৰ যিটো ভিউ চাৰ্টত সেইটো আপোনাৰ ধ্বংস কৰি পেলাই মাৰ্কেটে সেই আকৌ আপোনাৰ ডাইৰেকশ্যনতে গুচি যায়। আৰু সেইটোৱে হয় ট্ৰেডাৰৰ লগত। আপোনাৰ ট্ৰেডাৰ যদি হয় তেতিয়াহ'লে সেই সময়টো আপোনাৰ যিটো ট্ৰেপিং জোনটো আপুনি প্ৰথমতে জানিব লাগিব যে এইখিতে মোক ট্ৰেপিং কৰিব, গতিকে অকণমান ৰখিব লাগিব। এই সময়টোত নহয়, আমি নেক্সট সময়টোত এইকণৰ সময়ত বা এইটো কেণ্ডেলৰ পিছত আমি ট্ৰেড ল'লে আমি নফচোঁ। গতিকে সেইবিলাক বস্তু অকণমান জানিলে আপুনি প্ৰফিটেবল ট্ৰেডাৰ বনিব পাৰিব। গতিকে মাৰ্কেটত সদায় আপোনাক মই বাৰেপতি কৈছোঁ আপুনি নিউট্ৰেল হৈ বহিব লাগিব, তেতিয়াহে আপুনি ট্ৰেড কৰিব পাৰিব। এতিয়া মাৰ্কেটে এইকেইদিন কি কৰিছে চাওক, আজি মাৰ্কেটত আপুনি চাই RBI পলিচি আহিছে, গতিকে বেংক নিফ্টি পূৰা 800 পইণ্টছ গিৰি গৈছে। মাৰ্কেটে 100 পইণ্টছ 1000 পইণ্টছ 1500 2000 কিমান আপ যাব কিমান ডাউন যাব সেইটো আপুনি চাই থাকোঁতে যাব, কিন্তু আপোনাৰ এনালাইচিছ মতে গৈ থাকিব, আপুনি চাই থাকোঁতে যাব, আপুনি ট্ৰেড কৰিব নোৱাৰিব। যিবিলাক আপোনাৰ ট্ৰেপিং আছে, ট্ৰেপিং জোন, সেইখিতে আপোনাক মাৰ্কেটে তললৈ যাম বুলি দেখাব, মাৰ্কেটে অকণ আপছাইডলৈ গুচি যাব, তেতিয়া আপোনাৰ ষ্টপ লছ হিট। আকৌ তললৈ যাম দেখাব, আপছাইডলৈ গুচি যাব, বা আপছাইডলৈ যাম দেখাব, আকৌ তললৈ আহিব, তেতিয়া আপোনাৰ ষ্টপ লছটো হিট আৰু আপুনি মাৰ্কেটত পইচা খতম। আৰু তাৰপিছত অকণমান টাইমৰ পিছত 10 মিনিট আধা ঘণ্টাৰ পিছত মাৰ্কেটত চাব আপুনি যিফালে ভাবিছিলে সেইফালে গ'ল, তললৈ গুচি গ'ল বা আপছাইডলৈ গুচি গ'ল। গতিকে তেনেকুৱাই হয়নে নহয় কমেণ্ট কৰি জনাব। আৰু সেইকাৰণে কওঁ মাৰ্কেটত আপুনি সদায় সময় দিয়ক, মাৰ্কেটে কেণ্ডেলবিলাক বনিবলৈ দিয়ক, চাওক মোমেণ্টাম কেপচাৰ কিবা কিবি গোটেই নিউজবিলাক চাওক, কি কৰিছে, কেনেকুৱা কেণ্ডেল বনাইছে, মাৰ্কেটে আপছাইডলৈ যাবলৈ বিচাৰিছে, কিয় বিচাৰিছে, সেইবিলাক গোটেই নিউজ গোটেই খবৰবিলাক আপুনি তৎক্ষণাত ৰাখিব পাৰিব লাগিব, তেতিয়াহে ট্ৰেডাৰ হ'ব পাৰিব। এনেই আৰু আপুনি আৰু আহিলে আপছাইডলৈ গৈ আছে ঘপকৈ লগালে পইচা বনাই, নহয়। কেতিয়াবা হয়তো তেনেকুৱা 1 দিন 2 দিন তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা বনাব পাৰিব। এতিয়া আহক আমি চাৰ্টৰ বিষয়ে যাওঁ, আপুনি চাৰ্টত কেনেকৈ আপোনালোকে কালিলৈ ট্ৰেড কৰিব পাৰিব 9 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া যদি আপোনালোকক চাওক, মই প্ৰথমতে নিফটি 50ৰ কথা কৈছোঁ। নিফটি 50 অকণ বেলেঞ্চতে আছে, মাৰ্কেটে কোন চাইডে যাব কোন চাইডে নাযাব সেইটোতো দূৰৰ কথা। মাৰ্কেটে অল টাইম হাই লগাই পেলাই মাৰ্কেট যিটো ৰেঞ্জত থাকিব লাগে সেই ৰেঞ্জৰ ভিতৰতে আশে পাশে আছে। অকণমান ব্ৰিজ দেখাইছে যদিও বেংক নিফটিৰ লগত আপোনাৰ ৰিজাই চালে এতিয়া বৰ্তমান সেইটো চোৱা নাযায়, কাৰণ মাৰ্কেট নিফটি 50 বিভিন্ন 50টা ছেক্টৰৰ ওপৰত ডিপেণ্ড কৰি মাৰ্কেট আপ ডাউন হয়। গতিকে বিজনেছ কি হয়, মানে বিজনেছ প্লেনবিলাক যদি কোনোবা কোম্পানী আগ গৈছে, 50টা কোম্পানী 10টা আগফালে আগবাঢ়ি গৈছে, গ্ৰ' হৈছে, তেতিয়াহ'লে সেই গ্ৰ'কেইটাৰ লগত মাৰ্কেট নিফটি 50 বেলেঞ্চ হৈ আছে। গতিকে যদিও মাৰ্কেট অলপ বেৰিছ হৈছে, যদিও মাৰ্কেট বেলেঞ্চতে আছে নিফটি 50। এতিয়া কালিলৈ ট্ৰেড কৰিব বিচাৰিলে মাৰ্কেটত চাওক আপোনালোকে এই এটা ৰেঞ্জ বনাবলৈ চাই আছে। চাওক 21900ৰ পৰা মোৰ ভিউ মতে 21700ৰ ভিতৰত যদি মাৰ্কেট থাকে তেতিয়াহ'লে আপুনি এক্সপেক্ট নকৰিব যে মাৰ্কেট কোনফালে ডিচাইড দিব। এইকণতে হয়তো আপছাইডলৈ 50-100 পইণ্টৰ ভিতৰত আপোনালোকে মোমেণ্টাম কেপচাৰ কৰিব পাৰিব লাগিব। মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ যে 21700ৰ পৰা 800ৰ ভিতৰত এটা ৰেঞ্জ বনাই পেলাই মাৰ্কেটে তাৰ পৰা ভুম কৰি আপছাইডলৈ মাৰ্কেট যাব লাগে। গতিকে সেই ৰেঞ্জটো অকণমান আপোনালোকে চাই চিতি ট্ৰেড কৰিব লাগিব। গতিকে এদিন বা দুদিন নিফটি 50ত অলপ চাই লওক, যিহেতু কালিলৈ শুক্ৰবাৰ অকণমান ট্ৰেপিং জোন থাকে আৰু সোমবাৰে যিহেতু অলপ ট্ৰেপিং টাইপ থাকে, গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। মোৰ ভিউ মতেহে মই কৈছোঁ যে ট্ৰেপিং হয় বুলি, প্ৰফিট কৰিব পাৰিব কিন্তু ট্ৰেপ তাত অলপ বেছি হোৱা যেন মই অনুভৱ কৰোঁ। গতিকে অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব। এতিয়া মই আপোনালোকক পোনে লৈ গৈছোঁ নিফটি বেংকত। চাওক বেংক নিফটি বা নিফটি বেংকত কি কৰিলে, যিটো গেপ আছিলে ইলেকশ্যনৰ আগত, যিটো গেপ আপ অপেনিং হৈ মাৰ্কেট ধুৰমকৈ আপছাইডলৈ গ'ল, গতিকে সেই গেপটো ফিল আপ কৰিলে প্ৰায় অলৰেডি। গতিকে ফিল আপ হ'ল যদিও মাৰ্কেটে চাওক তলত যিটো আছে 46500 বা 44500 বা 45000ৰ ভিতৰত মাৰ্কেটে তাত এটা ছাপৰ্ট বনাবলৈ চেষ্টা কৰিছে, আৰু ছাপৰ্টটো তাত ভালদৰে বনা হোৱা নাই। গতিকে মোৰ ভিউ মতে মই কৈছোঁ বেংক নিফটিৰ ক্ষেত্ৰত 45500ৰ পৰা প্ৰায় 46000ৰ পৰা ধৰি লওক 46400লৈকে আপোনালোকে চাওক, সেইখিত এটা ৰেঞ্জ বনাবলৈ দিব, কাৰণ সেইখিত এটা ৰেঞ্জ বনোৱাৰ পিছত যদি মাৰ্কেট আপছাইডলৈ যায় তেতিয়া আমাৰ কাৰণে বেষ্ট হ'ব। আৰু যদি এতিয়া আপছাইডলৈ কালিলৈ গুচি যাবলৈ বিচাৰে তেতিয়াহ'লে আকৌ ট্ৰেপিং কৰি আপোনাক ডাউন চাইডলৈ আহি যাব পাৰে। যিহেতু আজি গম পাইছে বেংক নিফটিত কি হ'ল, 800 পইণ্ট ডাইৰেক্ট বেৰিছ হ'ল, কাৰণটো হ'ল RBI পলিচি। গতিকে সেইবিলাক অকণমান আপুনি চাব লাগিব যে মাৰ্কেটত কি কোনদিনা কি পলিচি আহিছে, ক'ত কি হৈ আছে, সেইবিলাক অকণমান আপুনি খেয়াল ৰাখিব লাগিব। এতিয়া চাওক বেংক নিফটিত আপুনি ট্ৰেড কৰিবলৈ হ'লে মই কৈছোঁ এদিন বা দুদিন এইখিতে ছাইডবেজ হোৱাৰ মই ভিউ দেখা পাইছোঁ, যিহেতু অলৰেডি কৈছিলে যে ছাইডবেজ হোৱাৰ ভিউ। গতিকে সেইখিত অকণমান ছাইডবেজ হোৱাৰ পিছত মাৰ্কেটে যদি আপছাইডলৈ গুচি যায়, ক'ৰ পৰা আপুনি ট্ৰেড ল'ব লাগিব চাওক, মই কৈছোঁ 46000ৰ ওপৰত মাৰ্কেটে ভাল কেণ্ডেল বনালে আপুনি তাৰ পৰা বুলিছ এক্সপেক্ট কৰিব পাৰে। আৰু যদি মাৰ্কেট তাৰ তলত আহে, ধৰি লওক 44500ৰ তলত, তেতিয়াহ'লে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে যে 43500লৈকে মাৰ্কেট যাব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব, ঠিক আছে। এতিয়া মই আপোনালোকক নিফটি বেংকৰ পৰা মই ডাইৰেক্ট ফিন নিফটিলৈ লৈ গৈছোঁ, ঠিক আছে।
চাওক ফিন নিফটিও সেইদৰে আপোনাৰ মাৰ্কেট আপোনাৰ বেৰিজ দেখা পোৱা গৈছে আৰু ফিন নিফটিও বেংক নিফটিৰ লগতে প্ৰায় অকণমান মিলে গতিকে অকণমান এনেকৈ চাওক মাৰ্কেটে আকৌ ফিন নিফটিও পূৰা বেৰিজ দেখা পোৱা গৈছে গতিকে মোৰ ভিউ মতে মই আকৌ কৈছোঁ বেংক নিফটিৰ দৰে অকণমান এইখনত ছাইড বেজ ৰেঞ্জ বনাব পাৰে এদিন বা দুদিন বা তলত ছাপৰ্টটো বনাই মাৰ্কেটে আপছাইডলৈ গ'লে আমাৰ বাবে ভাল হ'ব গতিকে অকণমান চাই চিতি এইখিনিত ট্ৰেড কৰিব লাগিব ফিন নিফটিৰ ক্ষেত্ৰত আৰু ফিন নিফটি এক্সপাইৰী হয় বাৰে প্ৰতি আপোনালোকক কৈ আছোঁ যে মঙলবাৰে গতিকে আপোনালোকেও জানেই চাগে এতিয়া কথাটো হ'ল আপোনালোকে বেৰিজ যদি এক্সপেক্ট কৰে ফিন নিফটিটো ক'ৰ পৰা কৰিব 19,800 তলত যদি ভাল কেণ্ডেল বনে ধৰি লওক বেৰিজৰ তেতিয়াহ'লে আপুনি এক্সপেক্ট কৰিব পাৰে যে 19,600 বা 19,200লৈকে মাৰ্কেট যাব পাৰে তাৰপিছত মাৰ্কেটে আকৌ বুম হৈ যায় ক'ৰ পৰা ক'ত পাই যাব কোনো ক'ব নাই হয়তো মাৰ্কেটে তাতকৈ বেছিও বেৰিজ হ'ব পাৰে কিন্তু মোৰ ভিউমতে তালৈকে মই বেৰিজ এক্সপেক্ট কৰিছোঁ গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব মই আপছাইডলৈ ভিউ কেতিয়া ৰাখিম চাওক ফিন নিফটিৰ ক্ষেত্ৰত মই আপছাইডলৈ ভিউ কেতিয়া ৰাখিম যদি 20,600ৰ ওপৰত ভাল কেণ্ডেল বনে 20,600ৰ ওপৰত বনিব লাগিব কাৰণ মাৰ্কেটে এইখিনিতে ট্ৰেপিং আপোনাক 400লৈকে গৈ মাৰ্কেট আকৌ আহিব পাৰে 20,000ৰ ভিতৰত গতিকে 400ৰ ভিতৰত আৰু 20,000ৰ ভিতৰত আপুনি 50-100 পইণ্টৰ বাবে আপ ডাউন আপুনি ট্ৰেড ল'ব পাৰে ভাল আপুনি বুলিছ এক্সপেক্ট কৰিবলৈ হ'লে 20,600ৰ ওপৰত ভাল কেণ্ডেল বনিলে আপুনি এইবাৰ আপুনি ডাইৰেক্ট বুলিছ এক্সপেক্ট কৰিব পাৰিব ভাল বুলিছ তাৰপৰা হয়তো 400, 500, 1000 পইণ্টলৈকে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰিব গতিকে সেই ভিউটো অকণমান ৰাখি আপোনালোকে ট্ৰেডসমূহ কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ